নমস্কাৰ। আজি এই কবিতাটো মই মোৰ শ্ৰদ্ধাৰ হিতেশ ডেকা, যিজন অসমৰ এজন নামজ্বলা নিবন্ধকাৰ হিচাপে পৰিচিত, যিজনা অসমৰ এজন সুদক্ষ নাট্যকাৰ বুলি জনাজাত, যিজন এজন ভাল কবি বুলি জনাজাত, সেইজন ব্যক্তিৰ স্মৃতিত মই এই কবিতাটো অৰ্পণ কৰিবলৈ লৈছোঁ। কবিতাৰ মাজলৈকে যাওঁ। কবিতাৰ শিৰোনাম স্বৰ্গৰথ। দুডাল বাঁহ, চাৰিজন মানুহ, কেইডালমান কামি, তোমাৰ নামেই চাঙি। তুমিয়েই কঢ়িয়াই ফুৰা পৃথিৱীৰ নৰনাৰী, তোমাৰ পিঠিতে উঠি শান্তিধাম পাই শ্মশান পোৱাৰ পিছত তোমাৰ কাম নাই। এলাগী হৈ পৰা তুমি, ভাঙি ছিঙি চুৰমাৰ কৰি দিও অগ্নিত তুলি। তুমি ভাল বেয়া বিচাৰ নকৰা, সকলো উঠে তোমাৰ পিঠিত। তোমাৰ পিঠিত উঠি স্বৰ্গগামী হয়, তাৰ পিছত সকলো পবিত্ৰ হয়। সকলো পাপ পুণ্য তুমিয়েই লোৱা, হে কওঁ তুমি পবিত্ৰ। তুমি সত্য, তোমাৰ মিছা নাই। নাই অহংকাৰ, আছে মাথো বিশ্বাস। তুমি পবিত্ৰ বাবেই তোমাৰ পিঠিত উঠোতে শুকুলা সাজযোৰ পিন্ধি লয়, নহ'লে অইন ৰঙো পিন্ধিলেহেঁতেন। তোমাৰ পিঠিত সাধাৰণতে কোনেও উঠিব নোখোজে, কিন্তু তুমি উঠোৱা সময়মতে, কিয়নো সময়ৰ আহ্বান তুমিও মানা। সেয়ে তোমাক কোৱা হয় স্বৰ্গৰথ বুলি। তোমাৰ পিঠিত এপাক উঠি লোকবিশ্বাস স্বৰ্গ পোৱা। সেয়ে আকৌ কওঁ, তুমিই পবিত্ৰ, বাকী সকলো মিছা। তুমিই সঁচা, তোমাৰ নাম স্বৰ্গৰথ। ধন্যবাদ।